তো গাইজ আজি আমি ফাইনেলি কইনা আনবা যাই আছোঁ মানে নেপা খাবা যাই আছোঁ কেনাই আজি অনুভৱটো বোৱাৰী আহিছে আজি আৰু বঢ়িয়া আহিব আজিৰ পৰা আমাক নালগে গাইজ অনুভৱটো হাই আজিৰ পৰা আৰু বঢ়িয়া আহিব না নতুন বোৱাৰী হয়নে বাবু হয় য়েছ য়েছ তো আমি যাই আছোঁ এতিয়া কইনা আনবা বোৱাৰীক দৰাক নিথকে একবাৰ কি কৰিছে ৰেডি কি দিছে বাবু পানী কি দিছে নিমখ তো গাইজ আঠমঙলা বুলি এই আপিকেইটাই আমাক ইমানেই বেছি জ্বালা দিছে আপোনালোকক কি ক'ম মানে এটা বস্তুও মানে খাব পৰা নাই এনেকুৱাকে জ্বালা দিছে তাৰমানে এইয়া গাইজ কি দিছে হেৰিটো অলপ দিয়ে এই অৱস্থা গাইজ নেতা খাবা আহি এইটোতো ডাইৰেক্ট দিছে এইটো একে ফালাই আছে পিঠিটো এইটো উল্টে দাম এইটো এটা আছে সঁচাই দিছে এই গৰম এইটো দিবা নোৱাৰে তাতে খা এইটো খা এইটোতো দিছে নেকি চাও জানাতো এইটো নিয়ম আৰু এফালে ভয়ে ভয়ে ময়ো এই লাৰুটো খালোঁ মানে লাৰুটোৰ বাহিৰে গাইজ কি ক'ম আৰু লুচিৰ পৰাই গল্লাৰ পৰাই চব বতে জ্বালা সানছি তাৰ পিছতে গাইজ এতিয়া আমি আহিলোঁ ভাত খাবৰ কাৰণে মানে দৈ চিৰাও দিছিল কিন্তু মই খনাই ভাতে খাওঁ এতিয়া আৰু ভাত খাই এয়া ৰাস্তাত এতিয়া চবে ৰখি আছোঁ মানে কইনাই ৰেডি হনাই ৰেডি হোৱাৰ পিছত আমি লৈয়ে যাওঁ সোনকালে গাইজ কইনা